Hello everyone, welcome to my YouTube channel. So আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত তিনিটা COVID-19 ওপৰত গেজেটছ সাজেষ্ট কৰিম আৰু এই গেজেটছসমূহ আপোনালোকে Amazonৰ পৰা অৰ্ডাৰ দিব পাৰিব। ইয়াৰ লিংকসমূহ তলৰ ডেসক্ৰিপচন বক্সত থাকিব। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা অৰ্ডাৰ দিব আৰু মোৰ এই চেনেলটোত আপোনালোকে সদায় এটা নতুন গেজেটছৰ ওপৰত ভিডিঅ' পাই থাকিব। সো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। So আজিৰ প্ৰথমটো গেজেট হৈছে বিগ ডিপাৰ স্প্ৰে গান আৰু এই স্প্ৰে গানটো আপোনালোকে মোৰ স্ক্ৰীনত দেখিবলৈ পাইছে। সো ইয়াৰ ভাল কিছুমান ফিচাৰ্ছ আছে, যেনেকৈ হৈছে ইয়াৰ পাৱাৰ ইণ্ডিকেটৰ এটা আছে, দেন আপোনাৰ ৱাটাৰ টেংক এটা আছে। এইটো আপোনালোকে আপোনাৰ অফিচ হওক, জিম হওক, ৰেষ্টুৰেণ্ট হওক সকলোতে ইউজ কৰিব পাৰিব। ইয়াৰ এটা ভাল ফিচাৰ্ছ মই যদি ক'বলৈ যাওঁ, ধৰি লওক আপোনালোকে স্প্ৰে গানটো যদি স্প্ৰে কৰিব লাগে, ইয়াত আপোনাৰ অট'মেটিক হয়, যিহেতু আপোনালোকে জাষ্ট চেনিটাইজ কৰিবলৈ এইটো ভাল হয়। তো আপোনালোকে এইটো ঘৰৰ কাৰণে ইউজ কৰিব পাৰে। যদি ঘৰত আপোনালোকৰ বাহিৰৰ পৰা মানুহ আহিছে, তেওঁলোকক ফুল চেনিটাইজ কৰিবলৈ এইটো বহুত ভাল হয়। সো এইটো আপোনালোকে তলৰ মোৰ ডেসক্ৰিপচনত লিংক থাকিব, ইয়াৰ পৰা অৰ্ডাৰ দিব পাৰে বা স্ক্ৰীনত চাই ল'ব পাৰে এইটো কেনেকুৱা হয়। ঠিক আছে, সো বলক ভিডিঅ'টোলৈ আৰম্ভ। তো আজি নেক্সট গেজেটটো হৈছে আপোনাৰ ডিজিটেল থাৰ্মোমিটাৰ। এইটোতো সকলোৱে মেডিকেলত দেখিয়ে আছে। ষ্টিল এইটো আপোনাৰ বহুত ভাল হয় নিজৰ ঘৰৰ কাৰণে, বা আপোনাৰ ধৰি লওক অফিচতো যদি আপোনালোকে নতুন মানুহ আহি থাকে তেওঁলোকক চেক কৰিবলৈ। ইয়াত আপোনাৰ এটা ভাল ফিচাৰ হৈছে কি, ইয়াত এখন ডিছপ্লে আছে, স্ক্ৰীনতো দেখিবলৈ পাইছেই চাগে। এই ডিছপ্লেখনত আপোনালোকে যেতিয়া চেক কৰিব, যদি ইয়াৰ টেম্পাৰেচাৰটো মিনিমাম থাকে তেতিয়া আপোনাৰ গ্ৰীণ থাকিব, যদি অলপ বেছি আপোনাৰ হাই টেম্পাৰেচাৰ হয় তেতিয়া অট'মেটিকলি স্ক্ৰীনখনৰ কালাৰটো ৰেড হৈ যাব। তেতিয়া আপোনালোকে গম পাবলৈ সুবিধা হ'ব। এইটো আপোনাৰ কম দামৰ হয়। তো ইয়াৰো মই লিংক তলত দি দিছোঁ। সো বলক নেক্সটটো লৈ যাওঁ। আৰু আজিৰ যিটো লাষ্ট গেজেট হয়, এইটো মোৰ ফেভৰেট হয়, যিটো হৈছে UV লাইট আপোনাৰ চেনিটাইজাৰ। আমি যিহেতু ডেইলি লাইফত মোবাইলটো ইউজ কৰিয়ে থাকোঁ আৰু আমাৰো হাতখনটো আপোনাৰ অভিয়াছলি আমিতো এনি টাইম চেনিটাইজ কৰি নাথাকোঁ বা হেণ্ড ৱাছ কৰি নাথাকোঁ। যেতিয়া আমি মোবাইলটো ইউজ কৰি দিওঁ, তো আপোনাৰ মোবাইলতো বহুতখিনি জাৰ্মছ থাকে। তো এই মোবাইলটো আপোনালোকে এই বক্সটোৰ ভিতৰত আপোনালোকে জাষ্ট পুট কৰি পিনে ইয়াৰ লাইটটো টাৰ্ণ অন কৰি দিলে আপোনাৰ মোবাইলটো চেনিটাইজ কৰি দিয়ে। অকল মোবাইল বুলিয়ে নহয়, ৱাটচ থাকিব পাৰে বা আপোনালোকৰ ৰিং হওক, যিকোনো আপোনালোকৰ সৰু কিছুমান বস্তু ইয়াত আপোনালোকে চেনিটাইজ কৰিব পাৰে। যিহেতু ধৰি লওক এতিয়া চিটুৱেশ্যন বহুত বেয়া হ'বলৈ গৈ আছে, চ' আমাৰ ছেফটি আমাৰ হাত। চ' আজিৰ দিনটোৰ কাৰণে এই সকলোখিনি প্ৰডাক্ট আপোনালোকলৈ মই ছাজেষ্ট কৰিলোঁ। এই গোটেইখিনি প্ৰডাক্টৰ লিংক আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। ইয়াৰ পৰা অৰ্ডাৰ কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু মোৰ নেক্সট যিখিনি ভিডিঅ' আহি আছে, চ' সেই ভিডিঅ'খিনিত মই পাৰিলে মই কিছুমান বস্তু অৰ্ডাৰ দি পিনে আপোনালোকৰ আগত আনবক্সিং কৰিবলৈ ট্ৰাই কৰিম, যিখিনি আপোনালোকৰ কাৰণে ইউজফুল হওক। চ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।